তিনিচুকীয়া কোনোবা আছে নেকি? আছে না? মোৰ তিনিচুকীয়া ঘৰ সুধিলো। শিৱসাগৰ কোনোবা আছে নেকি? শিৱসাগৰ আছে নে? বঢ়িয়া বঢ়িয়া। মই মোৰ লগত প্লিজ চবকে চিনাকি কৰা যায়। আপোনালোকৰ চাগে একদম ঘৰৰ ওচৰ পাজৰ গতিকে যিয়ে হওক ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে ইমান মহান অনুষ্ঠান শিক্ষা অনুষ্ঠান এটাত আছে, বহুত সপোন লৈ আহিছে, বেলেগ সপোন বহুত। গতিকে আপোনালোকক ভগৱানে সাহস দিয়ক, প্ৰেৰণা দিয়ক, শক্তি দিয়ক, যাতে আপোনালোকে যিবিলাক উদ্দেশ্য সৎ উদ্দেশ্য লৈ আহিছে এই মহান শিক্ষা অনুষ্ঠানটোলৈ আপোনালোকে যাতে সকলোবিলাক নিয়াৰিকৈ কৰি যাব পাৰে আৰু আপোনালোকৰ ঘৰৰ যিবোৰ নাম সেইবোৰ উজ্জ্বল কৰিব পাৰে, হয়নে? মই আটাইতকৈ বেয়া পোৱা কামটো আছিলে পঢ়া শুনা। গতিকে পঢ়া শুনা লোৱা দেখিলে মই কোনো বস্তু ঘূৰাই যায়, তেনেকৈ পঢ়ি থাকিব। এনিৱেইজ কেছি গীতি সহযোগ কৰিব। এই লাইটছবিলাক দিলে ভাল লাগিব চাগে চাৰিফালে।